Hello friends, welcome to my YouTube channel Entertainment Point 2. আজি মই আছো আমাৰ হাজোৰ এটা বিখ্যাত মন্দিৰ কেদাৰ মন্দিৰ। তো কেদাৰ মন্দিৰৰ মানে মানুহটো নাই আৰু বন্ধৰ কাৰণে। তো এনে আমাৰ ঘৰৰ ওচৰতে অলপমান ওলাবা চান্স পাইছোঁ কাৰণে এবাৰ ভাবিলোঁ ইয়াৰ পৰিৱেশটো দেখাওঁ। ধুনীয়া পৰিৱেশ পাহাৰৰ মাজত। এতিয়া মই আজি আমাৰ কেদাৰ মন্দিৰটোৰ অলপমান ভিউ অলপ দেখাম আৰু আপোনালোকক। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভাল হ'ব ভিডিঅ'টো। ভাল পৰিৱেশ এটা প্ৰাকৃতিক পৰিৱেশ দেখা পাব। গতিকে চাই থাকক ভিডিঅ'টো আৰু ভাল পালে লাইক কৰি দিব। আৰু যিবিলাকে নতুনকৈ মোৰ চেনেলত আহিছে তেওঁলোকে মুঠতে ক'ৰবাৰ গছৰ চছৰ পৰা ঠানি চানি আনি হ'লেও কোবাই দিয়ক, মুঠতে ছাবস্ক্ৰাইবৰ ৰঙাটো ক'লা কৰি দিয়ক। ইয়াত বাহিৰৰ পৰা মানুহবিলাক আহে যেতিয়া মানে নতুন বছৰৰ টাইমত। তো তাতে ইয়াত এইখিনিত তাতে পিকনিক খায় আৰু তলতো এটা পিকনিক প্লেচ আছে আৰু ইয়াতো খায়। মানে ইয়াৰ ওচৰতে মন্দিৰটোৰ ওচৰতে চাব পাৰি, পিকনিকো খায়। তো ভাল লাগে ইয়াত নতুন বছৰৰ টাইমত। মানে ইয়াৰ পৰিৱেশটো চাবই ভাল লগা হয় আৰু মানে বহুত বাহিৰৰ পৰা মানুহ আহে। কিছুমানে পিকনিক খাব আহে, কিছুমানে মন্দিৰ চাব আহে, তেনেকুৱা। কেদাৰ মন্দিৰটো আপোনাৰ বনাই আছে, শিলৰ জইনবিলাক এনেকুৱা কিবা কিবি মেৰামতি সেই হয়তো বহুত পুৰণা যিহেতু, সেইটো কাৰণে মানে অলপমান বন্ধ ছিজন যিহেতু এতিয়া দৰ্শকো কম, দৰ্শনাৰ্থী কম, সেইকাৰণে বনাই আছে। তো দেখিছে আপোনাৰ এইটো কাষৰ এইপিনে এইটো ভোগঘৰ, ইয়াত ভোগ চোগ বনায়। এইটো মেইন মন্দিৰ কেদাৰ মন্দিৰ। ইয়াত আপোনাৰ এইটো দুৰ্গা মন্দিৰো এটা আছে ন কাষতে, দুৰ্গা মন্দিৰৰ ইয়াত বলিবিলাক দিয়ে, মানে কোনোবা বলি চলি দিলে ইয়াত বলি দিয়া হয়। আৰু এইটো ইয়াৰ কেদাৰ মন্দিৰৰ কাষতে আছে এইটো দুৰ্গা মন্দিৰ, খুব ধুনীয়া সজাইছে মন্দিৰটো। এতিয়া বন্ধ বাৰু, ভিতৰত যাব নোৱাৰোঁ। এইটো কেদাৰ মন্দিৰটো ধুনীয়া পৰিৱেশ একদম, পূৰা চাৰিওপিনে গছ, বতাহ ধুনীয়া আহি থাকে। এই সেইটো যে দেখিছে, সেইটো আৰু দুৰ্গা মন্দিৰত ভোগ ইয়াত বনায়। মানে ইয়াত কেদাৰ মন্দিৰতো ভোগ দিব পাৰে, দুৰ্গা মন্দিৰতো দিব পাৰে, আপোনাৰ য'তে সেই আৰু ভগৱানটো এটা আচৰিত। মানে এইটো কথাটো ক'ব গ'লে আচৰিতে হয়। মানে কেনেকুৱা, ইমান পাহাৰৰ ওপৰত মন্দিৰটো, মানুহ তলতে পানী নাপায়, কিন্তু আমি সৰুৰে পৰা দেখি আহিছোঁ আৰু এতিয়াও আছে আৰু ভৱিষ্যতে থাকিব। কাৰণ ইমান পাহাৰৰ ওপৰতো এই পুখুৰীটো যে দেখিছে, এইটো তাৰ পানী কিন্তু কোনোদিন নুশুকায়। এইটো ভগৱানৰে মহিমা। মাছো আছে, ধুনীয়া ধুনীয়া মাছ আছে। ইমান ওপৰত থকাৰ পিছতো পানী খৰাঙৰ দিনতো হওক, কিবা দিনতে হওক, কিন্তু ইয়াৰ পানী কোনোদিন নুশুকায়, ইয়াৰ পানী যেনে সেনে হৈ থাকে। এইটো এটা আচৰিত ক'ব গ'লে। মই দেখাই আছোঁ ইয়াৰ মাছবোৰ, ৰাজহাঁহো আছে। এতিয়া মাছবোৰ ওচৰত নাই বাৰু, নাই খোৱা বস্তু দিলেই আহে। এই পুখুৰীটোৰ পানী কোনোদিন নুশুকায়, যিমান খৰাং দিন হওক, কিবা দিন হওক। আৰু ইয়াৰ কাষতে আৰু এটা মন্দিৰ আছে, মই দেখাই আছোঁ। এইটো কমলেশ্বৰ মন্দিৰ, একেলগে আছে গোটেইকেইটা মন্দিৰ। আপোনাৰ এইটো কেদাৰ মন্দিৰ, সেইটো দুৰ্গা মন্দিৰ, আৰু এইটো কেদাৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰ। ধুনীয়া। আৰু এইপিনে দেখিছে সেইটো ঘৰটো, তাতে আপোনাৰ ইয়াৰ মন্দিৰৰ দেওবিলাক তাতে থাকে। আৰু তাৰ একদম কাষতে আৰু অলপমান তলৰ পিনে আছে আমাৰ গণপতি বাপ্পা মৌৰ্যা, গণেশ বাবাৰ মন্দিৰ। এইটো গণেশ বাবা, এইটো আমাৰ গণেশ। এতিয়া এই গণেশ মন্দিৰটোৰ কাহিনীটো আমি শুনা মতে এনেকুৱা যে ইয়াত আগতে এইখিনি পূৰা গোটেই জংঘল আছিল, ইয়াত একো গম নাপায় যে ইয়াত কিবা আছে। তো এজন ইয়াৰে আমাৰ মন্দিৰৰ দেও এজনক মানে ৰাতি সপোনত দেখালে যে ইয়াত তলৰ এটা শিল এটাত গণেশ বাবাৰ মূৰ্তি এটা আছে, সেইটো উদ্ধাৰ কৰিব লাগে, মানে জংঘলখিনি চাফা কৰি তাত মন্দিৰ এটা বনাব লাগে। তো সেই সপোনত দেখা মতে তেখেতে আহি কিনে এইখিনি যেতিয়া চাফা কৰিলে,
তেতিয়া দেখিলে যে ইয়াত সঁচাকৈ এটা গণেশৰ মূৰ্তি আছে। তো তাৰপিছত ধুনীয়াকৈ জেগাখিনি পৰিষ্কাৰ কৰি এনেকৈ খটখটিবোৰ বনাই দিলে, এনেকৈ মন্দিৰটো বনালে। তো বৰ বঢ়িয়া লাগে, এইটো আচৰিত কথা এটা শিলত এনেকৈ। এতিয়া মই আমাৰ ইয়াৰ মন্দিৰৰে দেৱ এজনৰ লগত কথা পাতিম, মানে ইয়াৰ মন্দিৰকেইটাৰ বিষয়ে সবিশেষ তেওঁৰ পৰা জানিম। যিহেতু আমি কিবা ক'লে হয়তো ভুল তথ্য দিয়াও যাব, যদি এওঁলোকৰ পৰা জানিলে সত্যটো গম পাম। গতিকে আহক আমি তেওঁৰ লগত কথা পাতোঁ দুই এষাৰ। এই কেদাৰ মন্দিৰটো বহুত বছৰ আগতে এইটো প্ৰতিষ্ঠা কৰা হৈছিলে ৰাজেশ্বৰ সিংহৰ দিনত। হয়। আৰু কেদাৰ মন্দিৰৰ কথাটো ক'বলৈ গ'লে কেদাৰ মন্দিৰৰ নামটো কিয় হ'ল, আচলতে এইখিনি বস্তু মানে কি জানিব বিচাৰে সকলোৱে। কেদাৰ মন্দিৰ নামটো এইকাৰণে হ'ল যে মানে কি দক্ষ ৰজাৰ যজ্ঞত যেতিয়া সতীয়ে নিজৰ দেহ ত্যাগ কৰিছিলে, মৃত্যুবৰণ কৰিছিলে, তেতিয়াই মহাদেৱে ক্ৰোধান্বিত হৈ খঙতে পাৰ্বতীক সতীক গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিলে। সেই ঘূৰি ফুৰোঁতে ইয়াত মানে কেয়া মানে হ'ল কান্ধ, দাৰ মানে সতী, সতীক কান্ধ ক্ষমা কৰিব, কেয়া মানে হ'ল সতী, দাৰ মানে হ'ল কান্ধ। সতীক কান্ধত লৈ মহাদেৱৰ 108 নামৰ ভিতৰত অন্য এটি নাম হৈছে মদন, আৰু ইয়াত তেওঁ অচল হৈছিলে। সেইকাৰণে এই পৰ্বতখনৰ নাম হৈছে মদনাচল পৰ্বত, আৰু এই মন্দিৰটোৰ নাম হৈছে কেদাৰ মন্দিৰ। ইয়াত একেলগে আলিংগন হৈ আছে মহাদেৱ পাৰ্বতী, লগতে মহাদেৱৰ জোঁটৰ মাজেৰে শিৱৰ জোঁটৰ মাজেৰে বৈ গৈছে গংগা, লগতে আছে গণেশ। একেলগে আলিংগন হৈ থকা বাবে মহাদেৱ পাৰ্বতী একেলগে আলিংগন হৈ থকা কাৰণে ইয়াত পিতলৰ টৌ এটাৰে ঢাকি ৰখা হৈছে এই মন্দিৰটো। আৰু তাৰ নিচেই কাষৰত ইয়াত আমি য'ত বহি আছোঁ মা দুৰ্গা দেৱীৰ, শক্তিৰ অধিষ্ঠাত্ৰী দেৱী, মা শান্তিৰ অধিষ্ঠাত্ৰী দেৱী সকলোৰে। ইয়াত দুৰ্গা মন্দিৰটো 1774 চনত মহাৰাজ লক্ষ্মীকান্ত সিংহই প্ৰতিষ্ঠা কৰিছিলে। তেতিয়াই তেওঁ এগছি ভিতৰত বন্তি জ্বলাইছিলে। সেই বন্তি গছি আজিও সেই দিনৰ পৰাই জ্বলি আহিছে, এতিয়াও জ্বলি আছে, এতিয়াও সেই বন্তি গছ জ্বলি আহিছে। সেই 1774 চনতে মহাৰাজ লক্ষ্মীকান্ত সিংহই এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিলে, আৰু সেই সময়তে এই বন্তি গছ জ্বলোৱা হৈছিলে। আৰু তেতিয়াৰ দিন ধৰি ইয়াত নিত্য পূজা পাঠ, হোম যাগ যজ্ঞ বলি বিধান আদি গোটেই চলি আহিছে। আৰু বন্তি গছ সেই দিনৰ পৰাই দিন ৰাত 24 ঘণ্টা সময় আপোনাৰ দেৱনাগিৰি, এইখন হৈছে আপোনাৰ মানে দেৱপুৰী বুলি কয় আমাৰ হাজো। গতিকে আগতেতো এতিয়া অসমৰ ৰাজধানী মই জনাত, ভুল তথ্য দিবলৈ নাযাওঁ বাৰু, কিন্তু মই জনাত যিমান দূৰ মই জানো, এতিয়া ধৰক যেনেকৈ অসমৰ ৰাজধানী হৈছে কি দিছপুৰ। গতিকে আগতে ৰাজধানী আছিলে আমাৰ হাজো। গতিকে ইয়াত বহুত মঠ মন্দিৰ আছে, কেদাৰ মন্দিৰকে আদি কৰি হাজো পঞ্চতীৰ্থ নামে খ্যাত। আপোনাৰ কেদাৰ মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ, গণেশ মন্দিৰ, কামেশ্বৰ মন্দিৰ তলতে আছে। কেদাৰ মন্দিৰৰ তলতে পিছফালে আছে পুখুৰীটোৰ পাৰতে কমলেশ্বৰ মন্দিৰ। এই 5টি তীৰ্থস্থান হৈছে। এই তীৰ্থস্থান 5টিক একেলগে সংলগ্ন কৰি পঞ্চতীৰ্থ বুলি কোৱা হয়। লগতে অন্যান্য বহুতো চাবলগীয়া আপোনাৰ পুৰণি কৃতি আছে। ইয়াত ভীমৰ চৰিয়া আছে, এটা ডাঙৰ চৰিয়া এটা আছে। সেই চৰিয়াটোত মানে কি ভীমে ভাত খাইছিলে, জনবিশ্বাস। আৰু এটা জনবিশ্বাস, আমি সেই ভীমৰ চৰিয়াটোত আমি সৰুতেই সেই চৰিয়াটোত আমি খেলিছিলোঁ ভিতৰত। তেতিয়া নাজানো আমি, ভাল লাগিছিলে। এতিয়া সেই ভীমৰ চৰিয়াটো আপোনালোকে আহিলে দেখা পাব, খুবেই বৃহৎ প্ৰকাণ্ড এটি চৰিয়া। লগতে আছে মহাদেৱৰ সাৰ গৰু ভীমৰ চৰিয়াৰ কাষতে, নেতাই ধুবুনী ঘাট আছে। গতিকে কেদাৰ মন্দিৰৰ লগতে মই হাজোৰ গোটেইখিনি বিষয় কোৱা গ'ল। যি কৰোণা ভাইৰাছ আজি সমগ্ৰ বিশ্বতে আপোনাৰ এক তোলপাৰ লগাই দিছে। আমাৰ এতিয়া মানে কি সাধাৰণ জীৱন যাপন বহুত বাধা জন্মিছে। গতিকে মা দুৰ্গা, বাবা কেদাৰ, গণেশ, হয়গ্ৰীৱ মাধৱ সকলো প্ৰভু ঈশ্বৰ সকলোৰে আশীষ লওক। সকলোকে ভগৱানক সদায় আপোনালোকে প্ৰাৰ্থনা কৰক আপোনালোকৰ হৈ। মই এজন পুৰোহিত ব্ৰাহ্মণ হিচাপে আপোনালোকৰ সকলোৰে বিশ্বৰ হৈ মই সদায় মাৰ ওচৰত পূজা পাঠ আগবঢ়াই আছোঁ। আপোনালোকেও সেৱা কৰক। এতিয়া